ষ্টাৰ আসামৰ ভিডিঅ'টো যদি আপোনালোকৰ মিছ কৰিবৰ ইচ্ছা নাই তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে ঘণ্টা বটনটো টিপি দিব হে সাল্লা এনআরসি তো নামা নাই বাংলাদেশি বুলি খেদাই নেকি বাংলাদেশি তুই যাবা নৰা তাতেও দুটা দিদি নাই 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 মই বাংলাদেশ নাযাওঁ দেখাতো চেহাৰাটো সলমান খান নাই ভাই মোক বাংলাদেশি বুলি কোনো নাজানে দে অসমতে ক'বাত বিয়া চিয়া কৰে ঢুকাই থাকো সেইটোৱে ভাল হ'ব এতিয়া মই কইনা বিচাৰি যাওঁ তাতে ক'বাত ঢকা চকা যদি পাওঁ তাতে ঢকা থাকিম আৰু ভাই ৰকচোন ক'ত যাবি তই এতিয়া আগতে দেখোন তোক এটা ক'তো দেখাই নাই মই মানে ইয়াতে ছোৱালী বিচাৰি আহিছিলো ইয়াতে ক'ত ভাল ছোৱালী আছে নেকি ছোৱালী মানে এই নিঙেটা ধৰা পিটুকে দেখে ধৰ ই বেটা মক্কেলটো ফাঁসে যেন ফাঁসক তাও 3 বাৰ মান বিয়া হৈছি মনত পুছি আছে পিছে তোমাৰ ঘৰটো ক'ত বাংলাদেশ মানে বাংলাদেশৰ পৃথিৱীৰ গুটিত আছো পিছফালে বসো আজো কোন আছে অমৰেশপুৰী নেকি সি এতিয়াও মৰা নাই থেৰকানি দেখোন থেৰকানি পিছে কিয় বা আহিলি তই নহয় মানে নিঙেদা এই যে আমাৰ ভণ্টি মইনা তই তাক চাবা আছি দে পিছে কইনা চাবা আছে এতিয়া মস্ত ঠৌকা চলিয়ে হিৰোলা মানে কালি দিবেই লাগিল যেনে তেনে পিছে তুমি কি কৰা পিছে মানে মই এনে একো নকৰো পইচা দিলি চব কৰো ঠিকে আছে মানে তুমি চাকৰিও কৰা কৰো ডাঙৰ চাকৰিত সৰু কাম কৰো একদম ঠিকে আছে দাদা পিছে তাইক মাতি দি দিছো ভণ্টি আছোন কি আপেল নাপিয়ে তোৰ এই জোঙা নাকটোত লাজ নাই মানে অলপ মোৰ চৰ্দি লাগিছে সেইকাৰণে আগতে এনেকে কয় নেকি মানুহ আগতে হাজাৰ অলপ লাজ কৰে আপি চলি এনেকে নকবি এই মই ফাৰ্ষ্ট আপি চাবা আহিলো না সেইকাৰণে হৈছে দে পিছে অলপ কথা পাত হা মই আহিছো দে পিছে তোমাৰ নামটো কি মইনা বিয়াৰ দিনা কইনা পিছে তোমাৰ নামটো কি মোৰ নাম দিয়াকৰি পিছে তোমাৰ আগে পিছে ক'ৰবাত বিয়া হৈ পাইছি নেকি নাই এবাৰে প্ৰথম পিছে তোমাৰ হৈছি মানে হ'ব যদি তোমাৰ লগত হ'ব যদি নিঙিয়া দাদাই দেই বেয়া কৰে ঠিকে আছে দে পিছে তোমাৰ লগত কথা পতা হ'ল না মইনা তুমি ভিতৰত যোৱা এতিয়া দাদা নিঙিয়া দাদা বিয়া ফিক্স মই আপিটো বহুত ভাল লাগছে যে মই বিয়া ফিক্স হ'ব দে কিন্তু এটা কথা কি মোৰ কুৱাটাৰটো জি আছিলে যাৱা ৰাতি নিঙি বেচা কৰি গলা বানপানী কৰি দিছি পিছে আমি কি কৰিব লাগে এতিয়া তাতে পিছে বিয়াৰ পিছত একমাহ মান থাকিব পাৰিম নে নাই ইয়াতে একমাহ নহয় 1 বছৰ থাক তই নিঙিয়া দাদা কি 1 বছৰ পিছত খেদবি দে মানে মোক নিঙিয়া লেভেল আছে নিঙিয়া যি কথা একবাৰ কয় কেতিয়াও তানে ফেলাই নিয়ে তই টেনচনে নকৰবি তোৰ এতিয়া বিয়া ফিক্স মোৰো পছন্দ হৈছে টেনচনে নাই টেনচনে নকৰবি মৰাৰ আগত গেলি থাকিব পাৰিম একদম পুৰা নম্ৰাত দিনাক লাগি থাকিব পাৰিবি টেনচনে নাই মানে মই ঠকা থাকলো ঠকা থাকলি একদম টেনচন নাই তোক যি লাগে তাকে দিম তোৰ দৰে চলি পাৱাই নাছিলো কিমান দিন বিচিলো দে ইমান ফূৰ্তি কৰিব নালাগে দে দেখলি না মুৰ্গ মই এতিয়া যাওঁ তোৰ বেয়াটো ঠিক হলে
দিবি মোক অলপ আৰে যাওঁ দে বাপা যা তামোল চামোল দিয়া নহল দে বেছে নাপি দে দে হৰি অফিচক নাজানি কিনে বেলা দিপৰা হ'ল দেখোন যাম ৰবা হেৰি চলি কাঞ্চি চকলেট কিনি নেদাকে মই যাই বাকী মাৰিম দে বাকী দিব দে মোক দেখৰি বুলি কবা কি চলি কাঞ্চে সঁচা কথা ক চলি মানে হেৰি আমাৰ দাদা যে তিলিঙীয়া সি চকলেট খাব নাপায় কাঞ্চি সঁচা কথা ক মোক যি ক কিন্তু কি লুকিয়ে আছা মোৰ তাৰ পৰাই হেৰি মই মানে আগতে 2 বিয়াৰ বিয়া কৰাইছো তুমি 3 বিয়াৰ কৰিলো এইটো লাজ লগা কথা নেকি মইতো এইবাৰে 4 বাৰ বিয়া হলো হাই নিশ্চয় আমাক চিনি পাইছে আমাৰ ষ্টাৰ আসামৰ সদস্য গতিকে আজি আমাৰ মাজত ৰঙালাওত কাম কৰা নিংনা যাক নিংনা বুলি জনা সি আজি আমাৰ লগত অভিনয় কৰিছে খুব ভাল অভিনয় কৰিছে সি আৰু আমিও তাৰ লগত অভিনয় কৰি ভাল লাগিছে গতিকে আপোনালোকে এইটো ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু আমাৰ নিংনা কিবা ক'ব হয় এওঁলোকৰ লগত ভিডিঅ' কৰি ভাল লাগিল কিন্তু এটা কথা আপোনালোকক ক'ব বিচাৰিছো যে আমি ৰাঙালৰ চেনেলৰ যিসকল সদস্য আছে তেওঁলোকো মানে কতো শিকা নহয় বা ষ্টাৰ আসামৰ যিসকল সদস্য আছে এওঁলোকো কতো শিকা নহয় আমি সকলো আমি নিজে ক্ৰেডিটেডি কৰিছো ভিডিঅ' কেইটা চাব আৰু যদি চেনেলটো ভাল লাগে নিশ্চয় সাবস্ক্ৰাইব কৰি ল'ব লাইক কৰিব কমেন্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব যিমান পাৰে সিমান হয় আমাৰ এই ষ্টাৰ আসাম চেনেলটো সকলোৱে সাবস্ক্ৰাইব কৰি ল'ব আৰু মাজে মাজে আমাৰ নিংনাক দেখা পাই থাকিব ধন্যবাদ বাই